বেচেলা ঐ বেচেলা আজি তোৰ স্কুলৰ ৰিজাল্ট নিদিবনে যা জল্দি জল্দি স্কুললৈ ওলা আৰু স্কুল যা ৰিজাল্ট আন গৈ যা হয় হয় আজি মোৰ ৰিজাল্ট দিব মই এবাৰ স্কুলৰ ভিতৰত চবতকৈ প্ৰথমতে পাছ কৰিম 1 নম্বৰ হ'ম 1 নম্বৰ গজা মূৰ্খ সি প্ৰত্যেক বছৰতে ফেইলেই হয় আকৌ ঘৰত আহি মোক কয় দেউতা মই এবাৰ ফেইল কৰিলো ফেইল তই যদি এবাৰ ফেইল কৰ তোক চাবি তোক মোৰ ভাঙিম মই মানে তোক কি তোক বুজাই আছো ৰ তই কয় সপোনৰ গানটোত থকা সেই মানেনো কি সেইটো বুলি ভাবিছ নেকি এইবাৰ যদি ফেইল কৰ তই ঘৰলৈ আৰু ঘূৰি নাহিবি আৰু একে ঘৰৰ পৰা বাহিৰে বাহিৰে ক'ৰবালৈ গুচি যাবিগৈ একদম এক খোজ ঘৰত নাই ৰাখিবি তোৰ ঠেং ভাঙি টুকুৰা টুকুৰ কৰি দিম যা যা এতিয়া মোৰ মুখলৈ চাই থাকিব নালাগে ৰিজাল্ট লৈ আহিবি যা হ'ব এনে গালি পাই থাকিব নালাগে মই যাওঁ স্কুললৈ দাদা তই গোটেই স্কুলৰ ভিতৰত 1 নম্বৰ হ'বি আৰু মই ক্লাছৰ ভিতৰত 1 নম্বৰ হ'ম তাৰপিছত দেউতাক দেখাই দিম আমাৰ দুটাক কিমান টেলেণ্টেড আছো আমি দুটা খুৰাদেউ কি হ'ল আপোনাৰ কিয় কৰি আছে বোপাই মোৰ ল'ৰাটো অফিচলৈ গ'ল আৰু মোৰ জানো অকস্মাতে পেটডাল কিয় বিষাইছে থাকিব নোৱাৰা হৈছো মই বোপাই তই মোৰ ল'ৰাটোলৈ ফোন এটা কৰি পেলাই কৈ দিবি নেকি তাৰ বাপেকৰ বেমাৰ বুলি দেচোন দে তাক ফোন এটা কৰি মাতি দে হেল্ল' ভাইটি এই তোমালোকৰ দেউতাৰ পেটডালৰ বিষ একেবাৰে থাকিব নোৱাৰা হৈছে আইঅ বুলি চিঞৰি আছে হয় নেকি এই তুমি অফিচ বাদ দি পেলাই গুচি আহা অফিচতকৈ দেউতাৰ বেমাৰটোহে ডাঙৰ তোমাৰ অফিচৰ কামটো পিছতে কৰিব পাৰিবা গুচি আহা হয় নেকি ঠিক আছে তুমি অহালৈকে মই ডক্টৰক মাতি দিওঁ দেই বাৰু হ'ব মই ডক্টৰক ফোন কৰি মাতি দিছোঁ তুমি আহি থকা দেই লাহে লাহে চিন্তা নকৰিবা মই আছোঁ অ'কে বাই কৰা দিওঁ মই আপোনাৰ ল'ৰাটোক ফোন কৰি দিছোঁ ডক্টৰক মাতিছোঁ দেই আপুনি চিন্তা নকৰিব শুই থাককচোন পেটৰ বিষত মানুহ সময় নহয় আৰু মৰিব আপুনি ইমান বছৰ বুঢ়া হ'ল আৰু এতিয়া আপুনি জীয়াই থাকি কি কৰিব মৰিলে একো ডাঙৰ কথা নহয় আপুনি মনে মনে শুই থাকক বেছি হুলস্থুল কৰি নাথাকিব দেই বেছি হুলস্থুল কৰিলে আকৌ মোৰ মূৰত টেমাকে গৰম হৈ যায় আপুনি মনে মনে শুই থাকক ফেচলা আৰু লেলা কি হৈছে তহঁতে দেখোন আঁঠুকাঢ়ি আহিলি আজি পাপা আজি আঁঠুকাঢ়ি আহিলো তুমি দেখোন অথনি কৈছিলা যে পৰীক্ষাত ৰিজাল্ট বেয়া হ'লে একদম ঘৰত ভৰি নথবি বুলি সেইকাৰণে ঘৰত ভৰি থোৱা নাই ভৰি পিছফালে চা ভৰি থোৱা নাই নহয় ঘৰত আঁঠুকাঢ়ি আহিছো ঘুটনু পেলাই আহিছো দেখিছেনে নাই পাপা দেখিছা আমি তোমাক কিমান সন্মান কৰোঁ তুমি কোৱা কথা একদম আখৰে পালন কৰোঁ তুমি ভৰি থ'বলৈ দিয়া নাই কাৰণে ঘৰত আমি ভৰি থোৱাই নাই একেবাৰে আঁঠুকাঢ়ি আহি পাই গ'লোহি এই কালজামিনীয়াহঁত এই ভৰিত পৰাকেইটা মই সন্মান চব চেচ কৰি দি তাহঁত দুটাই হয় দাদা আজিৰ পৰা আমি ঘৰত ভৰি দি পেলাই খোজ কাঢ়া হোৱা আৰু দেই আঁঠুকাঢ়ি আমি আৰু ঘূৰি ফুৰিম আৰু ন মোৰ কপাল খালে ইহঁত দুটাই তহঁত দুটাই মানে এইবাৰ আকৌ ফেইল কৰিলি মই একেবাৰে গোটেই স্কুলৰ ভিতৰত ফাৰ্ষ্ট পজিশ্যনত আহিম তই একেবাৰে গোটেই ক্লাছৰ ভিতৰত ফাৰ্ষ্ট আহিবি দেই তেতিয়া আমাৰ পাপাই দেখি একেবাৰে বেহুচ হৈ যাব কিবা হৈ যাব মানে বুজিছা নে কিবা হৈ যাব ভেচেলা মাক কিবা পলা খৰি এডাল দি পেলাই মোৰ মূৰতে কোব মাৰি দিয়া মোৰ মূৰটো ফাটি যোৱাকৈ এই জমেনীয়া দুডালৰ কথা শুনি মোৰ মূৰটোৱে কাম নকৰা হৈ গৈছে পাপা তুমি চিন্তা নকৰিবা অহা বছৰলৈ আমি একেবাৰে স্কুলৰ ভিতৰত টপ কৰি দিম দেই কেতিয়াবা চোকা ল'ৰা ছোৱালীও ফেইল কৰি যায় তুমি জানাই দেখোন ডাঙৰ কিতাপবিলাকতহে লিখাই আছে সদায় মানুহৰ সময় একে নাথাকে নহয় তুমি অহা বছৰলৈ একে স্কুলৰ ভিতৰত টপ হ'ম টপ ভাইটি আৰু মই দুইটা এই স্কুলটো বাদ দিয়া না আমি গোটেই পৃথিৱীৰ ভিতৰত ৱৰ্ল্ডৰ ভিতৰত আমি টপ কৰি দিম আৰু দেই পাপা ইমান টেনশ্যন ল'ব নালাগে মই এটা আপোনাক কথা কৈছোঁ শুনক ডাঙৰ মানুহে কৈ গৈছে আজি যিটো কৰিব লগা আছে সেইটো কালিলৈ কৰিবা কালিলৈ যিটো কৰিব লগা আছে সেইটো পৰহিলৈ কৰিবা পৰহিলৈ যিটো কৰিব লগা আছে সেইটো পৰহিলৈও কৰিব নালাগে পিছতো কৰিব নালাগে কিয়নো আগত কিমান বছৰৰ পিছত বছৰ পৰি আছে মৰিবলৈ তেতিয়া কৰিলেও হ'ল পেটৰ বিষ বেছি হৈছে মৰিলো এই ডক্টৰ কি হ'ল ভাং গজাটো ডক্টৰ নামাতিলি নেকি ফেচলা বাপে ডক্টৰ চক্টৰ মাতিব পাহৰিলি নেকি ইফালে মই মৰিম এতিয়া আবে চুপ এনেই বুঢ়ী নাচানি তাতে আকৌ পানী থাকনি এনেই মাথাটো গৰম হৈ যায় তাতে আকৌ বুঢ়া দালে আৰু মাথাটো গৰম কৰি দিছে খুৱাইটো আপুনি মনে থাককচোন থাকক মাথাটো একে মই জ্বলি গৈছে আৰু এই দুডালে ফেইল কৰি আহিছে আপুনি দেখা নাই নেকি আপোনাৰ বেমাৰটোহে হেৰি হৈছে বেছি ডাঙৰ হৈছে ডক্টৰ আহিব বুলি কৈছে নহয় ডক্টৰ আহিব আপুনি মনে শুই থাকক তুমি ফেলেকা লাগি মুখৰ ফালে কি চাই আছে যোৱা তাক ঘৰ লোৱা চাহ অকণ বনাই না মাথাটো টিং আহিছে এই জমেনীয়া শিয়ালে খোৱা শুবলে খোৱা দেই তহঁতে মোৰ চকুৰ পাতৰ হৈছে নহ'লে ফলা বাহিৰে কোবাই একেবাৰে তহঁতৰ মূৰ ছিঙি দিম বেমাৰী কোন ওলাই সন্মুখলৈ বেমাৰী কোন সৰুজন বিচনাত শুই থকাজনে আমাৰ বেমাৰী আমাৰ ওচৰ চুবুৰীয়া হয় খুৰা দিওঁ তেখেতৰ পেটৰ বিষ হৈছে আপুনি চাই দিয়কচোন তেখেতক কিবা বেজি চেজি দি অলপ ভাল কৰি দিয়ক তেখেতৰ ল'ৰাটো নাই ইয়াত ডিউটিলৈ গ'ল বুঢ়া স্পৰ্টিংডাল খোল পেট বুলি পেটটো চাব লাগিব তেতিয়াহে মই গম পাম তোৰ কি বেমাৰ হৈছে
ডক্টৰ চাহাব অকণমান আপোনাৰ ব্যৱহাৰ পাতিটো ভাল কৰিব দেই তেখেত বয়সস্থ মানুহৰ কাৰণে আপুনি বুঢ়া বুলি কিয় কৈছে তই মইতে কিয় মাতিছে আপুনি কৰিব লাগে আপোনাতকৈ বয়সত কিমান ডাঙৰ আপোনাৰ অকণো মানে ব্যৱহাৰ পাতিটো ভাল নহয় দেই একদম বদতমিজ ইনচান হয় আপুনি বদতমিজ ইনচান অৰি আপুনি বদতমিজ ইনচান বুলি কাক ক'লেও কাৰ ব্যৱহাৰ ভাল নহয় বুলি ক'লে হা কাৰ ব্যৱহাৰ ভাল নহয় বুলি ক'লে চিনি পোৱা নাই মই ডক্টৰ হয় মোক কিমান পাৱাৰ মই এতিয়া চিকিৎসা নকৰি গুচি যাব পাৰোঁ আপুনি পাৱাৰৰ কথা নক'ব মই ইচ্ছা কৰিলে গাঁৱলীয়া দেৱাই খুৱাই পেলাই তেওঁক ভাল কৰি দিব পাৰোঁ খুৱাইটো আপোনালোকৰ ডক্টৰ মই যে পকেটত 3টা 4টাকে ডক্টৰ ৰাখোঁ মোৰ নিজৰ পকেটত বুকু পকেটত এটা পেনৰ পকেটত 2টা আৰু পিছফালৰ পকেটতো এটা ৰাখোঁ ডক্টৰ গম পাই নাপায় মোৰ ইমান পাৱাৰ আছে আপুনি কি ব্যৱহাৰ বেয়া কৰিব আহিছে ওলাই যাওক আপুনি চিকিৎসা নকৰিলেও হ'ব হেৰা তোমাৰ চাহিদালৈকে নহ'লে নেকি ডক্টৰটো কেনেকৈ খেদন দিও দেখিলা তোমাৰ অৱস্থা তেনেকুৱাই হ'ব কিন্তু যোৱা ভিতৰৰ লগত নহওঁ এটাই জলকীয়া কেইটামানে খুন্দিলে না এই খুৱাইটো পেটৰ বেমাৰ ভাল হৈ যাব পেটৰ বিষ জেগা ভাত খাই হৈ যাব মানে আৰু দেই আইঅ মৰিলো পেটৰ বিষত মৰিলো কুকু টিভি